নমস্কাৰ, আপোনালোকৰ সন্মুখত মই ঋষিৰাজ গগৈ অষ্টম দৰমহা আয়োগৰ কেইটামান গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোহি। প্ৰথম কথাটো হ'ল অষ্টম দৰমহা আয়োগক যি পৰামৰ্শাৱলী আগবঢ়োৱা হৈছে, সেই পৰামৰ্শাৱলী আগবঢ়োৱাৰ অন্তিম তাৰিখ 15 জুনলৈ পিছুৱাই দিয়া হৈছে আৰু এইটোৱে হ'ব পৰামৰ্শ প্ৰদান কৰাৰ অন্তিম তাৰিখ। ইয়াৰ পাছত আৰু সেই তাৰিখ পিছুওৱা নহয়। তাৰ পাছতে আপোনালোকৰ আগত দুটামান গুৰুত্বপূৰ্ণ বিষয় আগবঢ়াবলৈ লৈছোঁ। সেইটো হ'ল অষ্টম দৰমহা আয়োগ কিয় পলম হৈছে। অষ্টম দৰমহা আয়োগ পলম হোৱা 5টা মূল কাৰণ মই আপোনালোকৰ আগত অৱগত কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথম কাৰণটো হ'ল NCJCM, নেশ্যনেল কাউন্সিল জইণ্ট কনচালটেটিভ মেচিনাৰী। NCJCM মতে দৰমহা আয়োগে এইবাৰ OPS প্ৰৱৰ্তন কৰিব লাগে। লগতে একেবাৰে যিটো ন্যূনতম দৰমহা সেইটো যথেষ্ট বৃদ্ধি কৰিব লাগে। তো এনেকুৱা এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱৰ বাবেও অষ্টম দৰমহা আয়োগ কিছু পলম হৈছে। দ্বিতীয় কাৰণটো হ'ল যিবিলাক দল সংগঠন আছে, সৰ্বভাৰতীয় পৰ্যায়ত ইউনিয়ন আছে, এই ইউনিয়নবিলাকে বিভিন্ন ধৰণৰ প্ৰস্তাৱ আগবঢ়াইছে আৰু তেওঁলোকৰ প্ৰস্তাৱ তথা NCJCMৰো প্ৰস্তাৱ যে ফিটমেন ফেক্টৰ 3.83 কৰিব লাগে আৰু নিম্নতম যিটো দৰমহা 18,000 পৰা 69,000 কৰিব লাগে, যিটো এটা অষ্টম দৰমহা আয়োগৰ সন্মুখত এটা জটিল প্ৰশ্ন। তাৰ পাছতে হ'ল যিবিলাক প্ৰস্তাৱ ইউনিয়নবিলাকে আগবঢ়াইছে, সেই প্ৰস্তাৱবিলাক প্ৰস্তুত কৰোঁতে যথেষ্ট সময় লাগিছে। NCJCMে সময় লৈ সুন্দৰভাৱে প্ৰস্তাৱবিলাক আগবঢ়াবলৈ যিহেতু পৰামৰ্শ দিছে আৰু সেইকাৰণেই এই ইউনিয়নবিলাকে বা বিভিন্ন দল সংগঠনে প্ৰস্তাৱ দিওঁতে অলপ পলম হৈছে। তাৰ বাবেও অষ্টম দৰমহা আয়োগ কিছু পলম হৈছে। চতুৰ্থ কাৰণটো হ'ল এই যি পদ্ধতিৰে আয়োগে প্ৰস্তাৱবিলাক গ্ৰহণ কৰিছে, সেই পদ্ধতিটো অলপ জটিল হৈছে। অৰ্থাৎ তেওঁলোকে কেৱল অনলাইন যোগে এই পৰামৰ্শবিলাক গ্ৰহণ কৰিছে, ইমেইলেতো তেওঁলোকে গ্ৰহণ কৰা নাই আৰু তেওঁলোকে ফিজিকেলিও লোৱা নাই। তেওঁলোকে যিটো পদ্ধতিৰে অনলাইনত লৈছে তাত বস্তুবিলাক আপলোড কৰোঁতে যথেষ্ট সময়ৰ প্ৰয়োজন হৈছে। সেইবাবেও অষ্টম দৰমহা আয়োগৰ কাম কাজবিলাক আগবঢ়োৱাত কিছু পলম হৈছে। তাৰ পাছতে আপোনাৰ শেষৰ কাৰণটো হ'ল অষ্টম দৰমহা আয়োগে কি কৰিছে, সমগ্ৰ দেশজুৰি কিছুমান পৰামৰ্শমূলক সভা পাতিছে। ইতিমধ্যে হায়দৰাবাদ, পুনে, দিল্লীত এনেধৰণৰ পৰামৰ্শমূলক সভা পাতিলে। জুন মাহত লাডাখ আৰু শ্ৰীনগৰত পৰামৰ্শমূলক সভা পাতিব। তাৰ পাছতেই পুনেত এখন অতি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হ'ব। এনেদৰে সৰ্বভাৰতীয় পৰ্যায়ত তেওঁলোকে য'তে ত'তে সভা পাতি আছে আৰু এই সকলো সভাৰ পৰা মন্তব্য লৈ তেওঁলোকে এটা নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'ব। আৰু এইকেইটা বিশেষ কাৰণৰ বাবেই অষ্টম দৰমহা আয়োগ কিছু পলম হৈছে। কথাখিনি আপোনালোকক অৱগত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।